sambil. Ayo Rin. Jemput. তো হেল্ল' বন্ধুসকল কেনে আছে আপোনালোকে আশা কৰোঁ আপোনালোকে যেন ভালে আছে তো ভিডিঅ'টো আজি মই কাজিৰঙাৰ ভিতৰৰ পৰা আৰম্ভ কৰিলোঁ আমাৰ এইটো গেষ্ট হাউচৰ পৰা তো ভিডিঅ'টো একদম আৰম্ভ কৰোঁ তো পোনপ্ৰথমে আমি ইয়াত মানে বহি আছিলোঁ চ' মই ভাবিলোঁ আজি ব্লগ কৰোঁ বুলি তো আপোনালোকে চাই থাকিব একদম এইবিলাক গোটা আপোনালোকক দেখাই যাম চাহ বাগিচাবিলাক আমিলা এইটো হয় এইটো মানে এইটো গেষ্ট হাউচ মানে এইটো গেষ্ট হাউচত মানে ডাঙৰ ডাঙৰ মানুহবিলাক আহি মানে জিৰণি লৈ ইয়াত মানে থাকে চ' আপোনালোকে চাব পাৰে এইটো তাৰ মানে কাষৰে মানে এইটো চাহ বাগিচাটো আপোনালোকে চাই থাকিব পাৰে ভিডিঅ'টো একদম তো একদম কি ক'ম আৰু চাই থাকিব আৰু ভিডিঅ'টো ন তাৰপৰা আৰু আপোনালোক দেখাই যাম আৰু এইবিলাক তো চাহৰ বিষয়ে ইমানটো মই নাজানো তথাপি মই যিখিনি জানো মই এইখিনি ক'ম তো ইফালে মানে চাব পাৰে আপোনালোকে চাহৰ পাতবিলাক চাব পাৰে চাহপাতটো চাব পাৰে মানে এইটো মানে দেখাৰ মানে সহতা আৰু লাৰি চালেও মানে সহতা যেনে লাগে পাতটো আৰু তো এইবিলাক মানে হেৰি কৰা হয় ন কোমল পাতবিলাক যে গমেই পায় ন আপোনালোকে এইবিলাক কোমল পাতবিলাক মানে এইবিলাক মানে হেৰি কৰে আৰু চাহ বনাই মানে চাহপাতটো মানে ইয়াৰ পৰা মানে বনায় আৰু তো ভিডিঅ'টো চাই থাকিব একদম আৰু এইটোতো আমাৰ কাজিৰঙাৰে মানে এলেকাৰ হয় ন এইটো পাহাৰৰ এলেকাৰ এইবিলাক গোটেই পাহাৰে পৰে তো ইয়াত মানে কিছুমান জীৱ জন্তু থাকে বুলি কয় বা আমি দেখা পাওঁ শুনা পাওঁ বা নিউজে বহুত দেখা পাইছোঁ তো ভিডিঅ'টো চাই থাকিব মানে চাহ বাগিচাটো বহুতেই ডাঙৰ তো আপোনালোকে চাই থাকিব ইমান দীঘল নকৰোঁ তথাপি মানে মই মানে ভাবিছোঁ আজি মানে এনে বহিছোঁ মানে তো কামৰ কাৰণে আহিছিলোঁ ইয়াত আজি আমি চ' এটা প্ৰগ্ৰাম আছিল ইয়াত মানে আমি মানে এনে হেৰি কাম কৰোঁ মানে টেণ্ট হাউচৰ আমি হেৰি কাম কৰোঁ ইয়াত তো আজি মানে ইয়াত মানে অমিত শ্বাহ ডাঙৰীয়াৰ মানে ফেমিলি অহাৰ কথা আছিল তো আজি মানে কেঞ্চেল হৈছে প্ৰগ্ৰামটো তো আজি আমি আৰু গুৱাহাটীলৈ উভতি যাম তো আপোনালোক দেখাই যাওঁ ন যিখিনি সমস্যা আপোনালোক দেখাই থৈ যাম তো ভিডিঅ'টো একদম চাই থাকিব তো আপোনালোকে চাব পাৰে পুৰা চাই থাকক একদম মানে মজা লাগিব মানে একদম মাজে মাজে গৈ দেখাব লাগিব চব চাই থাকিব একদম আৰু এটা কথা ইয়াত মানে চাহ বাগিচাৰ মাজে মাজে মানে গছবিলাকৰ মানে ইয়াত গোলমৰিচ মানে ইয়াত মানে গছবিলাকো গছ মানে লতাই হয় এইবিলাক মানে ৰুই দিয়ে গছৰ লগতে একেলগে ৰুই দিয়ে তো আপোনালোকে চাই থাকিব ভিডিঅ'টো তো ভিডিঅ'টো চাব পাৰে এইটো আমাৰ গোলমৰিচটো এইটো চাব পাৰে এইটো গোলমৰিচ তো এইটো গোলমৰিচটোক মানে ডাঙৰ হ'ব দিয়ে এইটো ডাঙৰ মানে এইটো পুৰত হ'ব দিয়ে তাৰপৰা চিঙা হয় তো পাতটো এনেকুৱা লাগে যেন মানে দূৰৰ পৰা এনেকুৱা লাগে পাণ হয় যেন লাগে কাষৰ পৰা চালে অলপ গম পায় মানে পাতটো অলপ বেলেগ তো ভিডিঅ'টো চাই থাকিব আৰু মানে এনেকুৱা মানে গোটেই গাছতে মানে বেছিভাগ গাছতে মানে এইটো কি কয় আমাৰ গোলমৰিচ মানে একদম হেৰি কৰি দিছে আৰু বগাই দিছে একদম বগাই আছে আপোনালোকে চাব পাৰে তো এইটো চাব পাৰে আমাৰ এইটো পুলিচ কি কয় মানে এইটো গেষ্ট হাউচ হয় এটা এইটো পুলিচ গেষ্ট হাউচ বুলি কয় ইফালে মানে আৰু ইফালে মানে ফৰেষ্ট গেষ্ট হাউচ আছে তো এইখিনি মানে এটা এৰিয়াত মানে এনেকুৱা চিষ্টেমৰ আছে ফৰেষ্ট গেষ্ট হাউচ পুলিচ গেষ্ট হাউচ মানে এতিয়া আৰু ফৰেষ্ট অফিচাৰটো আহে মানে ইয়াত তাতে ঘৰ আছে তো আপোনালোকে ভিডিঅ'টো চাই থাকিব একদম মই এতিয়া বৰ্তমান মই মাজতে আহিছোঁ আপোনালোকে চাব পাৰে তো মাজত মানে এইটো গছটো চাব পাৰে আপোনালোকে তো মাজতে আহিছোঁ একদম মই তো বন্ধুসকল ভিডিঅ'টো মানে আজি মানে মই ভাবিলোঁ মানে মই বহি থাকোঁতে মই ভাবিলোঁ মানে ভিডিঅ'টো কৰোঁ বুলি তো আহিছোঁ যেতিয়া ভিডিঅ'টো কৰিলোঁ আৰু মানে একো মানে সময় নোপোৱাৰ কাৰণে মানে কামৰ কাৰণে তো আজি মই সময় পালোঁ তাৰ কাৰণে মই ভাবিলোঁ আজি ভিডিঅ' কৰি যাওঁ ন তাৰপৰা মই মানে কালিও শ্বৰ্ট কিছুমান মই হেৰি কৰিছোঁ মানে ভিডিঅ' কৰিছোঁ তো কালি মানে ৰাস্তাত গৈ থকাতে ন মই হৰিণ মানে কি এইটো সহৰা বুলি কয় তাৰমানে দেখা পাইছোঁ এইটো সৰু ৰাস্তা
আৰু মেইন কথাটো হ'ল ইয়াত মানে জীৱ জন্তু থাকে, তাৰ কাৰণে অলপ ভয় লাগে। একো নাই, তথাপিও মই বহুত দূৰতে আহিলোঁ। আমাৰ য'ত থাকোঁ তাৰ পৰা মই বহুত দূৰ আহি পালোঁ, ৰাস্তাৰ পৰা মই বহুত দূৰ আহি পালোঁ। তো একো নাই, তথাপিও ইফালে আপোনালোকে চাব পাৰে, ইফালে মানে হাবি আছে। তো ভিডিঅ'টো চাই থাকিব আৰু না। আৰু এটা কথা চাব, গছবিলাক মানে আমাৰ চাহ বাগিচা, চাহ মানে গছবিলাক আপোনালোকে চাব পাৰে কি সমানকৈ একদম যেনেকুৱা তোলে ন, একদম চাহ বাগিচা চাহবিলাক মানে এনেকুৱা সমান তোলে। চাওক এনেকুৱা সমান কৰি তুলি চাওক একদম মানে ক'ব গ'লে মানে ইয়াতে যদি কিবা পিঠা টানা হয় মানে একদম সমান হৈ যাব। মানে ইয়াত কোনো হেৰি নাই, মানে একদম ওখ চাপৰ এনেকুৱা নাই, মানে একদম সমান একদম। আৰু চাহ গছগিলা মানে কাটিও দিয়ে, মানে মেচিনৰ লগত মানে সমান কৰি কাটি দিয়ে। চ' বন্ধুসকল, আৰু কিছুমান বস্তু আছে মই দেখাই যাম। তো মই যিখিনি পাৰোঁ মই আপোনালোকক দেখাই যাম, এইটো ভিডিঅ'তে মই দেখাম। যাৰ কাৰণে মানে মই আজি ভিডিঅ'টো মই ষ্টাৰ্ট কৰিছোঁ, যদি মই অলপ দেখাই যাওঁ না কি আপোনালোকক কম কিছুমান কথা। তো কাজিৰঙাৰ মানে বেছিভাগ মানে আহোঁ বুলি ক'ব নোৱাৰোঁ, মানে কাম হ'লে আহোঁ ইয়াত। চাই থাকিব পাৰে একদম ইটোৰ পৰা মানে সেইফালে মানে আৰু চাহ বাগিচা আছে। তো ভিডিঅ'টো চাই থাকিব একদম। আৰু ন এটা কথা, আমাৰ মানে ইয়াত কাজিৰঙাত ন গুৱাহাটীত কৈ মানে বহুত গৰম লাগিছে, মানে গৰম ভাৱটো মানে তাপমানটো বেছি যেন পাইছোঁ মই। মানে বহুত গৰম ইয়াত, মানে আপোনালোকে চাব পাৰে গছ গছনি মানে পাতে হিলা নাই, এনেকুৱা মানে অৱস্থা মানে ইয়াত। কঠিনৰ পৰা মানে বহি আছোঁ, মানে এটা গছৰ পাত যে ভালকৈ হিলিছে এনেকুৱা মানে দেখাই পোৱা নাই। মানে প্ৰথম অহাৰ পৰাই মানে আজি অহা আমাৰ 3 দিন হ'ল, তো দেখাই পোৱা নাই। তথাপিও মানে এনেকুৱা যে বতাহ আহে জোৰ কয়, মানে বতাহ অহা নাই মানে ইয়াত। তো গৰমটো বহুতেই হয়। চ' এইখিনিৰ পৰা অলপ ডেঞ্জাৰ হ'ব পাৰে, আনকি ইফালে অলপ পাহাৰ আছে, ইফালে মই নাযাওঁ ন, ইফালে আৰু ঘূৰি যাই পেলাই আপোনালোকক দেখাই যাম, কিন্তু টেনশ্যনে নকৰিব ন। তো বন্ধুসকল, আজি ৰ'দৰ দিছে বহুত, ৰ'দ মানে দিয়ে আছে এইকেইটা দিন। ৰাতিপুৱা 1:30মান বজাত মানে থাকোঁতে মানে বৰষুণ দিছিল। তো অলপ ঠাণ্ডা পৰিছিল, ৰাতিপুৱা সময়টো ঠাণ্ডা পৰিছিল, ৰাতিপুৱা অলপ বৰষুণ দিছিল, তো ঠাণ্ডা পৰিছিল। তো যেতিয়া মানে 10টা 9:30 বাজিছে ন, তাৰপৰা আৰু গৰমটো কি ক'বা, একদম বহুত গৰম দিছে। মানে এতিয়ালৈ মানে ঠাণ্ডাই পৰা নাই। চ' আমি মানে গুৱাহাটীতে বহি ৰেডি হৈ আছোঁ। তো আমাক ল'ব আহিব, মানে গাড়ী আহিব। তো আমি এতিয়া ৰখি আছোঁ, মানে লগবিলাক আৰু মই এতিয়া ৰখি আছোঁ। কিন্তু এটা চাবলৈ কথা, চাব পাৰে আপোনালোকে, এনেকুৱা লাগে এইটো গছটো মানে চাব পাৰে না, একদম পাণ যেন লাগে, কিন্তু এইটো আচলতে এইটো গোলমৰিচ গছ। ত' মই প্ৰথমত মই গম পোৱা নাছিলোঁ, মই সোধাতে গম পাইছোঁ, আৰু মই চোৱাতে মই গম পালোঁ ভালকৈ। মানে মই খায়ো চাইছোঁ, মই মিছা নকওঁ। মই মানে এনেকুৱা মানে কেঁচাটো মানে দুটামান খাইছোঁ, মানে বহুত মানে হেৰি কি কয়, মানে বহুত জ্বালা। তো একো টেনশ্যন নাই, তো বহুত গৰম দিছে দেই। চ' আপোনালোকে চাব পাৰে, তাতে মানে বহি আছে লগৰবিলাক, মানে ঘৰটো চাব পাৰে, মানে ধুনীয়াকৈ একদম সাজিছে মানে ঘৰটো একদম। আৰু ইয়াত মানে চুনচান জেগাবোৰ, মানে একদম হাল্লা হুল্লা নাই। তো বহুত ভাল লাগিছে মানে ইয়াত আহি। খালি মানে এটা কি বেয়া লাগিছে, কি গৰমটো যদি অলপ ঠাণ্ডা হ'লে মানে বহুত ভাল লাগিল হয়। তো গৰমৰ কাৰণে অলপ ভাল লগা নাই, মানে একদম ফ্ৰেছ লগা নাই। মানে গা ধুলে দিনত 3বাৰ গা ধুইছোঁ, তথাপি মানে ফ্ৰেছ হোৱা নাই, মানে একদম গৰম ভাৱটো। আৰু মানে অলপতে মানে গৰম লাগি যায়, কিবা এটা মানে তেনেকুৱা আৰু কিবা এটা লাগি যায় আৰু গৰম। তো চাব পাৰে আপোনালোকে, এইটোৱে হয় পুলিচ গেষ্ট হাউচ হয় এইটো। আৰু ইয়াত মানে ডাঙৰ মানুহবিলাক আহে, মানে আমাৰ মুখ্যমন্ত্ৰী হওক বা ডাঙৰ মানুহবিলাক আহে ইয়াত। মানে ইয়াত আহি মানে ইয়াত ৰেষ্ট লয় মানে থাকে। তো চাব পাৰে বন্ধুসকল, ইয়াত মানে লগৰবিলাক মানে ৰখি আছে। চ' আজি আমি যাম
ঘৰত তাৰ কাৰণে মানে আমি যে ৰেডি চ' গাড়ী আহি পোৱা নাই এতিয়ালৈ ত' আমি ইয়াতে মানে বহি আছোঁ এনে কথা চথা পাতি আছিলোঁ